এটা ডাইভে দি চাওঁ দে মজা 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 দৰঙত নাই বাৰু যিমান পইচা থাকিলেও এনেকুৱা ঘৰ বনাব পৰা নাই মানুহে পইচা থাকিব পাৰে বেলেগৰ তাত এওঁৰ নিচিনা ঘৰ বনাব পৰা নাই ভাৰ্গৱ মিক্সিং ওৱান চেনেলৰ জনালোঁ আৰু আজি মোৰ লগত আছে বৰ্তমান বুবুলদা অফিচিয়াৰ আছোন কি আৰু মই উল্টা পুল্টা মই আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ দৰঙৰ সকলোতকৈ ধুনীয়া ঘৰটো আমাৰ SRD বাদ দিয়ক সেই দৰঙৰ সকলোতকৈ ধুনীয়া ঘৰটো দেখাইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো কিবা জবৰদস্ত হনে বালা হে ফাইনেলি আমি আহি পালোঁ ইয়াত দৰঙৰ সকলোতকৈ ধুনীয়া ঘৰটোৰ ভিতৰত যাম এতিয়া এইটো হ'ল ৰোহান ভাই গোটাই দুটা আঙুলি দেখাই দে গোটাই ইয়াৰ ভাই এইটো হ'ল বুবুলদা এতিয়া ভিতৰত আমি সোমাই যাওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক কিবা জবৰদস্ত হনে বালা হে এইটোৱে সেইটো ঘৰ যিটো আমি চাব আহিছোঁ দৰঙৰ সকলোতকৈ ধুনীয়া ঘৰ আপুনি ভিতৰখন আগতে চোৱাৰ আগত আপোনাৰ বাহিৰৰখন আগতে চাওক না বাহিৰখন কেনেকুৱা বনাই থৈছে মা ইয়াত মানে চুইমিং পুল বনাব চাওকচোন আপোনালোকে ভিডিঅ'টো অলপ এতিয়া আমি লাহে লাহে ভিতৰত সোমাম বাপৰে জোতা থোৱা জেগাই যদি এনেকুৱা ভিতৰখন কেনেকুৱা হ'ব বাপৰে বাপ চাই থাককচোন ভিডিঅ'টো আপোনালোকে কি দেখাব পাৰে একবাৰ বহি চাওঁ দে আৰু এগিলা চকীদাৰ কেনেকুৱা লাগে মস্তি লাগে দেখোন ভাই মস্তি লাগে এতিয়া আপোনালোকে পাকঘৰটো চাই লওক পাকঘৰটো কেনেকুৱা মা পাকঘৰ কিবা কৰি যদি বনাব পাৰলোঁ হয় এনেকুৱা এটা মা কচম কৈছোঁ ইয়াত চিমনি লগোৱা আছে টাইটেন মোৰ কোম্পানীৰে চিমনি পাকঘৰটো চাওক এতিয়া দেখাই আছোঁ বাকীবিলাক চাই থাককচোন ভিডিঅ'টো আপোনালোকে অলপ বাহিৰখন চাই লওক ওপৰৰ পৰা মানে বাহিৰখন এনেকুৱা দেখি তাকেতো বুবুলদা মা চাওক না আপুনি কেনেকুৱা মানে কি ৰেষ্টুৰেণ্ট নে কি এইগিলা কি বনাই বাপৰে বাপ আৰু হ'ল এইটো তেখেতসকলৰ বেডৰুম আছে মোটামুটি 6-7টা বেডৰুম আছে চববিলাক দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে এতিয়া ঘুমাই দিওঁতে অলপ বাপৰে বাপ নিজৰটো নায়ে এনেকৈ মজা আৰু বেলেগৰ বিচনাতে ঘুমাইছোঁ আৰু এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকক দেখাই দিওঁ এই ঘৰটোৰ মালিকৰ খেতি ঘৰ যেনেকুৱা চিজিলত বনোৱা আছে ইয়াৰ তেখেতৰ খেতিবিলাকো মানে পূৰা চিজিলকৈ বনোৱা আছে বাপৰে বাপ কি সাংঘাতিক মানুহ পালোঁ এইটো বৰ আচৰিত মানুহ আৰু এইটো এটা বেডৰুম আৰু এইবিলাক ক'লা যে দেখিছে এইবিলাক মানে চব লাইট জ্বলে মই ৰাতিও বাৰু অলপ দেখাই দিম থাকি কেনে এইবিলাক ঘৰত ডিজাইন মানে তেখেত থাকিব মালিক থাকিব ইয়াত বাপৰে বাপ কি মস্তিয়ে ৰুম চাই লওক না ৰুম ইয়াত মানে যিমান যি বস্তু লগোৱা আছে মানে চব বাহিৰৰ ফেনবিলাকো মানে চব বাহিৰৰ পৰা আনিছে চব ইয়াত ডিজাইনে বেলেগ বাপৰে বাপ কি ঘৰ দেখা পালোঁ এইটো মানে দৰঙৰ সকলোতকৈ ধুনীয়া ঘৰ এইটো ইয়াত গোটেই বস্তুবিলাক থৈ দিব পাৰি ইয়াত মানে চব চিষ্টেমে বেলেগ আপোনালোকে একবাৰ চকীখন চাওক না একবাৰ বহি লওঁ জীৱনত প্ৰথমবাৰ মানে এইটো মানে এতিয়া থাকিব পাৰি আৰু চবে কি চকী মস্তি লাগছে কেনে এটা মস্তি একচুৱেলি মানে দৰঙৰ ভিতৰত সকলোতকৈ ধুনীয়া ঘৰটো চাবলৈ মানে মোৰ ভাগ্য হ'ল আমাৰ বুবুলদাৰ কাৰণে এজন অফিচাৰ বাৰু বুবুল কিবা ক'ব নেকি মানে এই ঘৰটোৰ বিষয়ে কিবা মালিকজনটো মোৰ বন্ধুৱে বাৰু বহুত পুৰণা বন্ধু সৰু কালৰে বন্ধু ভাল ঘৰ বনাইছে ভাল লাগিছে
এনে আপোনাৰ মতামত মানে দৰঙত এনেকুৱা ঘৰ নাই নেকি? নাই এনেকুৱা দৰঙত নাই বাৰু। যিমান পইচা থাকিলেও এনেকুৱা ঘৰ বনাব পৰা নাই মানুহে। পইচা থাকিব পাৰে বেলেগৰ তাত, এওঁৰ নিচিনা ঘৰ বনাব পৰা নাই। ঠিক আছে বাৰু, হ'ব দিয়া। খালি মানে ৰাতি মানে ঘৰটো মানে এনেকুৱা দেখি আৰু ভিতৰত এইবিলাক লগোৱা আছে এইবিলাক মানে তল একদম বেলেগ মানে 360 এংগল মানে ৰাতি আৰু বেডৰুমৰ কথাটো ক'বই নালাগে। এইটো বেডৰুম ইয়াত লাইটে লগাই থৈ দিয়া আছে মোটামুটি 50 বাৰমান। চাওঁচোন বিছনাখনত ঘুমাই চাওঁ একবাৰ কেনেকুৱা লাগে। ইয়াতে মানে লাইট চাইটবিলাক মানে চব ইয়াতে দি থৈ দিয়া আছে লাইটবিলাক যিমানবিলাক লাইট সেইটোৱে আৰু মানে এইটো মানে বেডৰুমৰ মানে চব কালাৰে মানে একদম ডাইৰেক্ট ৰেড আৰু ডাইৰেক্ট ৰেড এইবিলাক ওপৰত চব মানে এইবিলাক ৰেড লগাই থৈ দিয়া আছে ওপৰত ৰাতিৰ মানে বাপৰে বাপ কি ভয়ানক হয়। আৰু এইটো ৰুমত আকৌ এইটো বেডৰুমত মানে কালাৰ মানে দুটা আছে। এই বেৰাত মানে এটা কালাৰ আছে আৰু চব ওপৰত মানে এইবিলাক কালাৰ এটা আছে। কেনে মজা ৱে তো মানে আৰু খুমেক কি গেটৰ পৰা খুমেক কি আৰু মানে এইটো ওপৰত দিগি চাওক না ওপৰত দিগি এইটো দৰঙৰ ভিতৰত চবতকৈ মানে কি আৰু দামী ঘৰ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক।